গাইজ গুড মৰ্নিং আপোনালোক সকলোকে মোৰ আন এটা ব্লগলৈ স্বাগতম জনাইছোঁ। তো আজি হৈছে জুৰুন আৰু মই ৰাতিপুৱা 5টা বজাতে উঠি গা পা ধুই লৈ চাহ অকণ খাই লাহে লাহে জুৰুনলৈ বুলি ওলাই আছোঁ। আৰু মোৰ মুখৰ মেকআপটো পুৰা কৰি দিলোঁ আৰু এতিয়া কাপোৰ পিন্ধিবলৈ আছে। আমাৰ ঘৰৰ পৰা জুৰুনৰ লগত মই আৰু দেউতা যাম। তো যিহেতু আগৰ ব্লগত আপোনালোকে গম পাইছেই বহুত দূৰ কইনা ঘৰ, সেইকাৰণে সোনকালে জুৰুন যাব। মই ওলাই মেলি আপোনালোকক লগ পাই আছোঁ। আৰু এয়া মোৰ ওলোৱা হৈ গৈছে আৰু অলপ পিছতে আমি ইয়াৰ পৰা যাম। আৰু আজি জানেনে ইমান কুঁৱলী পৰিছে, বেলেগ দিনতকৈ আজি বেছি কুঁৱলী পৰিছে। আপোনালোকক মই দেখাই আছোঁ, একো নেদেখা হৈ আছে গোটেই পৰিৱেশটো চাওকচোন। তো এতিয়া বিয়া ঘৰলৈ বুলি মই ওলাই দিওঁ, আপোনালোকক দেখাই আছোঁ বিয়া ঘৰখন। আৰু এয়া আমাৰ দৰা ঘৰৰ বিয়াৰ পৰিৱেশ। আৰু এইফালে ৰাইজে নাম গাই শেষ কৰিলে আৰু দৰাক মূৰত তেল দিছে পৰিয়ালৰ মানুহখিনিয়ে। মানে জুৰুন যোৱাৰ আগত আমাৰ ৰাইজে নাম গাই লয় আৰু তাৰপিছতে প্ৰসাদ দিয়ে। আৰু এইটো আমাৰ দৰা। সকলো মানুহে ধুনীয়াকৈ সাজি কাচি আহিছে আৰু গোপিনীসকলো আছে, গাঁৱৰ যোনসকল নাযায় তেওঁলোকো আছে। আৰু এইজনী আমাৰ মৌ আৰু এইফালে বৰষা। ইমান ধুনীয়া লাগিছে। আৰু এয়া হৈছে দৰাৰ বাপেক, ব্যস্ত হৈ আছে আৰু এতিয়া প্ৰসাদ দি আছে। আৰু প্ৰসাদ দিয়াৰ পিছতেই আমি যাম আৰু কইনা ঘৰলৈ। বাই। গাড়ী আমাৰ জোৰোণত 3খন গৈছে। ট্ৰেভেলাৰখনত ৰাইজসকল গৈছে আৰু 2খন কাৰ গৈছে, তাত দাদা বৌহঁত গৈছে আৰু বৰষা মই। প্ৰায় 4-5 ঘণ্টাৰ বাট আৰু আমি 4-5 ঘণ্টা গাড়ীৰ ভিতৰতে থাকিব লাগিব। গতিকে কথা পাতি বাহিৰৰ দৃশ্যবোৰ চাই গৈ থাকিলোঁ। আৰু অলপ দূৰ যোৱাৰ পিছতে গুণগুণে লালমোহন লৈ গৈছিলে, আমাক খাবলৈ দিলে। এনেও জাৰ্ণি কৰি গৈ থাকিলে কিবা এটা খালে ভাল লাগে। প্ৰায় 2 ঘণ্টামানৰ পিছত আমাৰ এনেকুৱা অৱস্থা হৈছে যে কেতিয়া পাওঁগে। আৰু এইফালে গুণগুণ শুই গ'লগে। গৈ আমনি লাগিছিল যদিও মনত এক্সাইটমেণ্টো আছিলে। আৰু এতিয়া আমি অকণমান ৰ'লো ৰেষ্ট কৰিবলৈ কাৰণে। আৰু এইখন ৰেষ্টুৰেণ্টতে ৰৈ চাহ একাপ খালোঁ। আৰু অলপ সময়ৰ পিছতে আমি কইনা ঘৰ পামগৈ। আৰু আমাৰ এইফালে বৌৰ অৱস্থাটো চাওকচোন, মাথা বিষত। আৰু বাকীকেইখন গাড়ীৰ কাৰণে আমি ইয়াতে ৱেইট কৰি আছোঁ। আৰু এয়া আহি গ'ল, আমাৰ চনীও আহি গ'ল। আৰু ফাইনেলি আমি ডেষ্টিনেশ্যন আমাৰ কইনাৰ ঘৰ, মানে ঘৰ নহয় বিবাহ ভৱন পাই গ'লোহি। গৈ পাই আমাক খাবলৈ দিলে চাহ। আৰু এইফালে দাদা বৌ আমি বৰষা মই বহি ল'লোঁ সকলো একেলগে। আৰু লগত অনা দুৱলি ঘট এইবোৰ সকলো সজাই থ'লে। আৰু অলপ পিছতে আমাৰ কইনা আহি গ'ল আমাৰ মাজলৈ। আৰু এয়া হৈছে আমাৰ কইনা। আৰু এয়া হৈছে কইনাৰ মাক আৰু এয়া হৈছে কইনাৰ দেউতা।
যিখিনি নীতি নিয়ম আছিল সেইখিনি শেষ কৰি আমি খাবলৈ গ'লোঁ আৰু এয়া কইনা ঘৰত খুৱাইছে। খাই আহি আমি অলপ টাইম এনেই বহি আছোঁহি। এয়া বৌ আৰু এইফালে মানদান দি আছে কইনাই। দৰা ঘৰৰ পৰা অহা মানুহখিনিক মানদান দিয়ে। এতিয়া ফাৰ্ষ্টতে ভকত কেইগৰাকীক দি লৈছে। আৰু ময়ো গিফ্ট পালোঁ আৰু কইনাই দৰালে বুলি এয়া কাপোৰ দিছে। এতিয়া গোপিনী শেষৰটো নিয়ম আছে আৰু এয়া কৰি আছে। বাই বাই কৈ দিয়া। এতিয়া আমি কইনা ঘৰৰ পৰা বিদায় লৈ আমি ঘৰলৈ বুলি উভতিলোঁ। সকলোকে মাত লগাই আমি এতিয়া গৈ আছোঁ আৰু 5:30 মান বজাত আমি তাৰ পৰা ওলাইছিলোঁ। এতিয়া ৰাতি 9:30 মানত পামগৈ। প্ৰায় 10 মান বজাত আমি বিয়া ঘৰ পালোগৈ। এয়া আমাৰ দৰা। আহিল 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 আহি গ'ল। তো আজিৰ ভিডিঅ'টো এইখিনিলৈকে আছিলে। আকৌ বিয়াৰ ভ্লগত লগ পাম আপোনালোকক। বাই বাই।